নগাঁৱত সংঘটিত হৈছে পুনৰ এক চাঞ্চল্যকৰ ঘটনা। নিজ খুৰা মামী আৰু মাহীয়েকে জব্দ কৰিলে ভাগিনীয়েকৰ নথিপত্ৰ আৰু লগত গহনা। জৰিনা বেগম, জাবেদা খাতুন, আসমা বেগম আৰু জালালুদ্দিন সম্পৰ্কত হয় নিজ মামা, মামী আৰু মাহীয়েক। এই ব্যক্তিকেইজনে ষড়যন্ত্ৰমূলকভাৱে আদায় কৰিব খুজিছিল 10 লাখ টকা নিজ ভাগিনীয়েকৰ পৰা। বৰ্তমান ভুক্তভোগীৰ নথিপত্ৰ জব্দ হৈ থকাত আছিল মেট্ৰিকৰ প্ৰমাণপত্ৰ, NRC, পিতৃৰ নথিপত্ৰ আৰু আছিল অন্যান্য নথিপত্ৰৰ লগত আছিল সোণৰ গহনা। উল্লেখ্য যে 5 মাহ পূৰ্বে পিতৃ-মাতৃৰ মৃত্যুৰ পিছত ভুক্তভোগী অভিভাৱক নথকাত মোমায়েকৰ ঘৰলৈ থাকিবলৈ গৈছিল। মোমায়েকৰ হাতত নথিপত্ৰ জমা দিছিল। প্ৰয়োজন সাপেক্ষে নথিপত্ৰ খোজাত মামীয়েক আৰু মাহীয়েকে নথিপত্ৰ নিদিয়ে বুলি ভাবুকি প্ৰদান কৰে। পৈতৃক সম্পত্তিৰ পৰা বঞ্চিত কৰাৰ উদ্দেশ্যেৰে নানা ষড়যন্ত্ৰ কৰে বুলি ভুক্তভোগীয়ে প্ৰকাশ কৰে। এই সন্দৰ্ভত নগাঁও সদৰ থানাত চলিত মাহৰ 3 তাৰিখে এজাহাৰ দিয়ে যদিও এতিয়ালৈকে কোনো ধৰণৰ তদন্ত কৰা নাই আৰক্ষীয়ে। নগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত ভুক্তভোগীয়ে অনুৰোধ জনায় যে তেওঁৰ নথিপত্ৰ আৰু লগত গহনা উদ্ধাৰ কৰি তেওঁক উভতাই দিয়ে। পশ্চিম গড়মাৰী ঘটনাটো হৈছে মানে মোৰ আম্মা আব্বা ঢুকাইছে। ঢুকোৱাৰ পিছত মামীৰ ঘৰত থাকিছো, মানে মোমায়েকৰ ঘৰত। এইটো মাৰ্চ মাহত থাকিছো। থাকাৰ পিছত মামীৰ ঘৰত, মোমায়েকৰ ঘৰত মানে মোৰ ডকুমেণ্টছ খিনি থৈছো। ডকুমেণ্টছ NRC পৰা মোৰ মেট্ৰিক পাছ ডকুমেণ্টছ, আকৌ কলেজৰ আম্মা আব্বাৰ ডকুমেণ্টছ, মাটিৰ দলিল পত্ৰ, আব্বাৰ ডকুমেণ্টছ, লিগেচি, সব গহনা পাতি, আকৌ আম্মাৰ গহনা হেৰি সোণৰ চেইন আছিল আৰু ৰূপৰ চেইন খাটডাল আছিল, আকৌ নেকলেছ এটা আছিল, সোণৰ আঙুঠি, সোণৰ খাৰু এযোৰ, আকৌ সোণৰ কাণফুলি এযোৰ আৰু পায়েল দুযোৰ ৰূপৰ, আকৌ ৰূপৰ কাণফুলি আছিল দুযোৰ। বস্তুখিনি নিছে, নি পেলাই এতিয়া মই নি থৈছো বস্তুখিনি মোমায়েকৰ ঘৰত। নাম হৈছে জৰিনা বেগম আৰু জাবেদা খাতুন, আসমা বেগম। মোমায়েকৰ ঘৰত জালালুদ্দিন। তেওঁলোকৰ ঘৰত থৈছো মই। তাৰপিছত গাবুৰাৰ ঘৰত গৈছো মই, যে মোৰ বস্তুকেইটা ইয়াত থৈছিলো, গাবুৰাও জানে। পিছত মই কৈছো যে ইহঁতে নিদিয়ে এতিয়া। পিছত গাবুৰা পঠাইছে মোক, মই গৈছো, সিহঁতে আহি পেলাই পুৰা হাংগামা লগাই দিছে। লগাই পেলাই কৈছে যে টকা 10 লাখ দিব লাগিব, তেতিয়া মই ডকুমেণ্টছ খিনি দিম। মামী গৈছে, মাহী গৈছে, আৰু এটা লাখতি লৈ গৈছে। টকা 10 লাখ দিব লাগে, তেতিয়া ডকুমেণ্টছ দিব। মই সদৰ থানাত এজাহাৰ দিছো। আজি 7 দিন হৈ গ'ল, মই কোনো একশ্যন লোৱা নাই। সিহঁতে গৈছে, পুলিচ গৈছে, আসামী পাইছে, কিন্তু উঠাই অনা নাই। পিছত আজি 7 দিনৰ দিনত আজি আকৌ আহিছে, ফোন মাৰি মাৰি আনিছে। আনাৰ পিছত বাহানা তুলিছে, মোৰ ঘূৰাই আছে। পিছত হস্পিটেলত লৈ গৈছে, নি পেলাই থৈ আহি গৈছে। তাৰ পৰা পলাই গুচি গ'ল। বস্তুখিনি পোৱা নাই, বস্তুখিনি মই একো পোৱা নাই। সিহঁতে নি চিভিলত থৈছে। চিভিলৰ পৰা পুলিচে কয় কি, মই কৈছো যে এটাৰ যদি বেমাৰ হৈছে তেনে 2টাক ৰাখক। কয় কি এটাক মই 2টাকে নাৰাখো, ৰাখিলে গোটেইকেইটা ৰাখিম, লাগিলে আপোনাৰ কেছৰ কাগজ আপুনি লৈ যাওক গৈ। পিছত মই কৈছো যে দি দিয়ক মোৰ কাগজ, মই কেনেকে কি কৰিব লাগে মই কৰিম। পিছত নিদিয়ে। এতিয়া মই বিচাৰো যে SP মহোদয়ৰ হেৰিত মই কওঁ যে মোৰ কাগজখিনি মোৰ হাতত চমজাই দিয়ক। অনুৰোধ আবেদন জনাই অনুৰোধ কৰি কৈছো, মোৰ কাগজখিনি মোৰ হাতত চমজাই দিয়ক। জি, মোৰ নাম আব্দুল ৰাজাক, পশ্চিম গড়মাৰী ঘৰ। মোৰ একো নাই, মোৰ ভাগিনৰ হিফজুৰ ৰহমান, বাপেকৰ নাম আপোনাৰ হবিবুৰ ৰহমান, পশ্চিম গড়মাৰী বাসিন্দা হয়। তেওঁ সম্পৰ্কে মোৰ ভাগিন। তেওঁ মা দেউতা ঢুকোৱাৰ পিছত মই জনামতে তেওঁ ডকুমেণ্টছখিনি, যিখিনি ডকুমেণ্টছ থাকে আৰু এটা মানুহৰ ঘৰত বহুত কিবা কিবি ডকুমেণ্টছ থাকে। NRC কাগজৰ পৰা লৈ তেওঁৰ এডমিটৰ কাৰ্ড, স্কুল চাৰ্টিফিকেট আছে, গোটেইখিনি ডকুমেণ্টছ আৰু ধেৰ ডকুমেণ্টছ, মাটিৰ কিছুমান নথিপত্ৰ আছে। তেওঁৰ মাক ঢুকোৱাৰ পিছত যিখিনি গহনা আছিলে, এইখিনি গহনা পত্ৰখিনি তেওঁ মামীয়েকৰ ঘৰত, তেওঁ মামীক চমজাই দিছিল আৰু কোনো নাই। এতিয়া অকলে ঘৰত থকাটো অসুবিধা হ'ব পাৰে, তেওঁ মামীক চমজাই দিছিলে, এইখিনি আমি জানো। চমজাই দিয়াৰ পিছতো এতিয়া যেতিয়া লোৱাটো দৰকাৰ পৰিছে ডকুমেণ্টছখিনি, এতিয়া তাৰ মামীক বিচৰাৰ পিছৰ পৰা তেওঁ কাগজখিনি দিয়া নাই। ময়ো লগত গৈছিলো, দিয়া নাই। তথাপি আমি গাভৰুণীক জনাইছো, গাভৰুণী নিজেও কৈছিলে যে কাগজখিনি আপোনালোকে যাক দি দিব। এতিয়ালৈকে কাগজখিনি দিয়া নাই। আৰু কাগজখিনি নিদিয়া ভাৱতে আমি গৈ পেলাই আজি প্ৰায় 7 দিন 3 তাৰিখে এজাহাৰ দিছিলো।
সদর আৰক্ষীলৈ সদর থানাত এতিয়ালৈকে 7 দিন আজি 7 দিন পূৰ্বে এতিয়ালৈকে কোনো একশন সদর আৰক্ষী লোৱা নাই বিশেষকৈ চাওক দুখৰ কথা যে আমি সদর আমাৰ নগৰ যিবোৰ আৰক্ষী আমি খুব ভাল পাওঁ যথেষ্ট কাম কৰে এতিয়া দুখৰ কথা হৈ গল আজি প্ৰায় 7 দিন পূৰ্বে এটো লৰা বা মা বাপে কোনো নাই ৰোগৰ পিছৰ পৰা 7 দিনৰ পৰা লৰাটো ৰাতিলৈকে থানাটোত থাকে এতিয়ালৈকে সদর আৰক্ষীয়ে কোনো এটা ব্যৱস্থা লোৱা নাই লৰাটো কোনো এটা ব্যৱস্থা লোৱা নাই এতিয়া চাওক আমি এতিয়া এসপি মহোদয়ক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে লৰাটোৰ কাগজখিনি লৰাটোক মানে উদ্ধাৰ কৰি দিয়ে আৰু এইখিনি আমাৰ আবেদন আৰু এসপি মহোদয়ৰ পৰা হয় গাঁওবুঢ়াই গম পায় গাঁৱৰ বিশেষকে যিখিনি মানুহ আছে বহুত মানে গম পায় কাগজখিনি তাত আছে বুলি এতিয়া ধৰক লৰাটো মা বাপে কোনো নাই বুলি তেওঁলোকে এটা সুযোগ লৈছে গহনাখিনি কিবা পইচা লবতে ৰাখিছে যেহেতু আগতো তেনেকে পইচা ডিমান্ড কৰা নাছিলে এতিয়া পইচা বিচাৰিছে 10 লাখ টকাৰ পৰা বিচাৰিছিলে লৰাটো পা তেওঁৰ মাকে কিবা এটা সম্পত্তি পাইছিলে তো নানিকে ঘৰ পা তো মাকে পাইছে লৰাটো মাকে পাইছিলে টকা 2 লাখ না 3 লাখ টকা দিছিলে তো নানায়কে এতিয়া এইখিনি সম্পত্তিখিনি মাৰ সম্পত্তি এতিয়া মা যেতিয়া নাই লৰাটোই পালে 3 লাখ টকাহে পাইছিলে এটো মাকে সম্পত্তি লৰাটো পাইছে এতিয়া মামী ঘৰতে কেনেকে দাবী কৰিব যে তোৰ মাকে ইয়াৰ পৰা 3 লাখ টকা লৈ গৈছিলে 3 লাখ টকা বাবদ এতিয়া আমাৰ সম্পত্তিখিনি লাগিব তেওঁলোকে কথাখিনি কৈছে যে আগত যিখিনি মাটি বিকি লৈ গৈছিলে 3 লাখ টকা মূল্য আছিল এতিয়া হেতু মাটি মূল্য হৈ গল 60 লাখ টকা 60 লাখ টকা মূল্য হৈ গল সেইটো বাবদতে লৰাটোৰ পৰা পইচাখিনি বিচাৰিছে তো মামীহঁতে আমি আপোনাৰ জৰিনা খাতুন আছিলে জাবেদা বেগম আৰু আসমা বেগম লৰাটো কি হয় দুজনী মামীক হয় আৰু এজনী মাহী অভিযুক্ত তেওঁলোকে কেনো আৰক্ষীয়ে কোনো এটা ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি এতিয়া আমি বাধ্যত পৰিছো চাওক এসপি মহোদয়ৰ পৰা আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো যে জাবেদা খাতুন আসমা বেগম আৰু জৰিনা খাতুনৰ ওপৰত মানে এইখিনি অভিযোগ দিয়াৰ পিছতো এতিয়ালৈকে আৰক্ষী কিয় এনেকে একশন নললে ছাৰে তো এসপি ছাৰে ওচি ছাৰে কৈছিলে ল'ব কাৰণে এতিয়ালৈকে মানে এসআই জনে লোৱা নাই এসআই ছাৰে এতিয়ালৈকে কোনো ধৰণৰ একশন লোৱা নাই